হেল্ল' অসম স্বাগতম জনাইছোঁ আপোনালোকক আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈকে। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3 গ্ৰেড 4 এক্সামৰ এক্সপেক্টেড কাট অফ মাৰ্কৰ ওপৰত। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গ্ৰেড 3 আৰু গ্ৰেড 4 দুয়োটা বিভাগৰ 25,792টা পোষ্টৰ ইতিমধ্যে এক্সাম হৈ গৈছে 21 আগষ্ট আৰু 28 আগষ্টত। আৰু প্ৰতিটো পোষ্টৰ বিনিময়ত 1:2 ৰেচিঅ'ত কেণ্ডিডেটসকলক ছেকেণ্ড এক্সামটোৰ কাৰণে মাতা হ'ব। সেয়ে এই ভিডিঅ'টোত গ্ৰেড 4ৰ 8 পাছ আৰু 10 পাছৰ আনঅফিচিয়েলি এক্সপেক্টেড কাট অফসমূহ আলোচনা কৰিম। যিহেতু গ্ৰেড 4ত 13,300 পোষ্ট আছিল, তাৰে 9,000 8 পাছ আৰু 4,300 10 পাছত প্ৰতিটো পোষ্টৰ বিনিময়ত 1:2 ৰেচিঅ'ত কেণ্ডিডেটসকলক মাতিলে মুঠ পদৰ সংখ্যা হ'ব 26,600। কেটেগৰী অফ এপ্লিকেণ্ট 8 পাছ আৰু 10 পাছ। জেনেৰেল 70 to 75, 10 pass 75 to 80, EWS 68 to 72, 10 pass 72 to 77, OBC 65 to 70 এইখিনি 8 pass সকলৰ আৰু 10 pass সকলৰ 65 to 70, SC 8 pass সকলৰ 60 to 65 আৰু 10 pass সকলৰ 60 to 65, ST 8 পাছ সকলৰ 48ৰ পৰা 55 আৰু 10 পাছ সকলৰ 50ৰ পৰা 55। যিহেতু এইটো আমাৰ এক্সপেক্টেড কাট অফ মাৰ্ক, ইয়াৰ পৰা 2-1 নম্বৰ কম বেছি হ'ব পাৰে। আৰু ছোৱালীসকলৰ এই পৰীক্ষাটোত কেটেগৰী ৱাইজ ৰিলেক্সেশ্যন ব্যৱস্থা আছে। তেওঁলোকে 2-1 নম্বৰ কম পালেও এই পৰীক্ষাটোত উত্তীৰ্ণ হোৱাৰ সুবিধা আছে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ। গ্ৰেড 3ৰ এক্সপেক্টেড কাট অফসমূহ জানিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। জয় আই অসম।